নমস্কাৰ বন্ধু বান্ধৱীসকল, কৰ্মসন্ধান অসম ইউটিউব চেনেলত আপোনালোকক স্বাগতম। মই আজি অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিম। অইল ইণ্ডিয়াত নতুনকৈ চাকৰি ওলাইছে, আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰে। আৰু এই অইল ইণ্ডিয়াত উলিওৱা চাকৰিৰ পোষ্টটোৰ নাম হ'ল জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ। পোষ্ট আছে আপোনাৰ 120টা। আপোনাৰ কাষ্ট ৱাইজ ভেকেঞ্চি আছে। HC আছে 8টা, ST কাৰণে 14টা, OBC NCLৰ কাৰণে 32টা, EWS কাৰণে 12টা আৰু আনৰিজাৰ্ভড আছে 54টা পোষ্ট। ইয়াৰে আপোনালোকক এই পোষ্টটো কেৱল আমাৰ 4টা ডিষ্ট্ৰিক্টৰ মানুহে কৰিব পাৰে, মানে অসমৰ আৰু অৰুণাচলৰ এটা ডিষ্ট্ৰিক্টে কৰিব পাৰে। অসমৰ ডিষ্ট্ৰিক্ট কেইটা হ'ল ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানুহে এই পোষ্টটো এপ্লাই কৰিব পাৰে। আৰু অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ মানুহে এই পোষ্টটো এপ্লাই কৰিব পাৰে। বাকী ডিষ্ট্ৰিক্টৰ কাৰণে এই পোষ্টটো এপ্লাই কৰিব নোৱাৰে। আৰু এই পোষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব হাই ছেকেণ্ডেৰী পাছ আৰু 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকক লাগিব। আৰু আপোনালোকৰ এই পোষ্টটো এজ লিমিট হ'ল জেনেৰেলৰ কাৰণে 18ৰ পৰা 30 বছৰলৈকে, SC/STৰ কাৰণে 18ৰ পৰা 35 বছৰলৈকে আৰু OBCৰ কাৰণে 18ৰ পৰা 33 বছৰ বয়সলৈকে। আপোনালোকে এই পোষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকক অনলাইন কৰিব লাগিব। এই পোষ্টটো আপোনাৰ অনলাইনৰ জৰিয়তেহে এপ্লাই হ'ব। আৰু আপোনালোকে এই পোষ্টটো এপ্লাই কৰাৰ কাৰণে জেনেৰেল আৰু OBC যিবিলাক কেণ্ডিডেট আছে তেওঁলোকক 200 টকা ফিজ দিব লাগিব। আৰু SC/ST EWSৰ কাৰণে এই ফিজ নালাগে। আৰু পে'মেণ্ট মোড হ'ল অনলাইন। আৰু আপোনালোকে এই পোষ্টটো মই আকৌ এবাৰ কৈ দিছোঁ, এই পোষ্টটো আপোনালোকক অনলাইনত এপ্লাই কৰিব লাগিব। এই পোষ্টটো এপ্লাই লাষ্ট ডেট হ'ল 15 তাৰিখ 8 মাৰ্চ 2021। আপোনালোকৰ কাৰণে ডাঙৰ সুযোগ আহি পৰিছে। অইল ইণ্ডিয়াত যিসকল কেণ্ডিডেটে যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এই অইল ইণ্ডিয়াত যাব বিচাৰিছে বা চাকৰি কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ সুযোগ আহি পৰিছে। তো ধন্যবাদ। এইখিনিতে কৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু কিবা জানিব লগা হ'লে কমেণ্টত জনাই দিব।